নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি শিৱৰাত্ৰি আছে, তাকে আপোনালোকক সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। আৰু আমি এতিয়া ওচৰতে আশ্ৰম আছে, ৰাতিপুৱাই আমি চাকি দিবৰ বাবে ওলালোঁ। এইপিনে চুমু, এইপিনে চাই দিয়া, আৰু এইপিনে দেহা, আমি সকলো যাওঁ চাকি এগছ জ্বলাওঁগৈ। আমি আশ্ৰমলৈ বুলি গৈ আছোঁ। অকণমান দূৰ হয়, একেবাৰে ওচৰতো নহয়, সেইবাবে স্কুটি লৈ আহিছোঁ। আৰু এতিয়া আমি আশ্ৰম আহি পায়ে সোমায়ে প্ৰথম চাকি আৰু ধূপ জ্বলাবৰ বাবে বহিছোঁ। আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে সকলো গাঁৱৰ ৰাইজ একত্ৰিত হৈ ইয়াতে চাকি বন্তি জ্বলাইছে আৰু বিভিন্ন ওচৰৰ গাঁৱৰ পৰাও আহি ইয়াতে জ্বলাইছে ধূপ চাকি। প্ৰত্যেক বছৰে ইয়াত শিৱৰাত্ৰি পালন কৰে। আৰু এয়া দেখিছে মন্দিৰ ভাগত ইমান ধুনীয়াকৈ শিৱলিংগ স্থাপন কৰিছে। এইপিনে শিৱ বাবা আৰু নন্দী ভিন্দী মূৰ্তি স্থাপন কৰিছে। এতিয়া যাবলৈ ওলাইছোঁ শিৱসাগৰ। যিহেতু শিৱসাগৰ শিৱদৌলত শিৱৰাত্ৰি পূজা প্ৰত্যেক বছৰে আয়োজন কৰা হয়। এই বছৰো 7 দিনীয়াকৈ শিৱৰাত্ৰি পূজাৰ লগতে আৰু মেলা পাতিছে, সেইবাবে আমি মেলা চাবলৈ যাবলৈ বুলি ওলালোঁ। শিৱসাগৰৰ শিৱৰাত্ৰি পূজা বুলিলে বিশ্ববিখ্যাত, কিয়নো ইয়াত বহুতো দেশ বিদেশৰ পৰা মানুহ আহে শিৱৰাত্ৰি পূজা চাবলৈ। যিহেতু আমি শিৱসাগৰবাসী হয়, শিৱসাগৰবাসী হৈ যদি আমি শিৱৰাত্ৰি মেলা নাচাওঁ ভাল নালাগিব। প্ৰত্যেক বছৰে আমি শিৱৰাত্ৰি মেলা চাবলৈ আহোঁ। এইবাৰো আহিলোঁ। আহিয়ে আমি প্ৰথমে চাৰিওফালে মেলাখনত ঘূৰি লৈছোঁ। কি কি ওলাইছে বোলো এবাৰ চাওঁ চাৰিওপিনে ঘূৰি। এয়া মোৰ লগত আহিছে আমাৰ মা আৰু খুৰীহঁতো আহিছে। খুৰীহঁতো বেলেগ এফালে বস্তু চাই আছে। আমিও মা, মই, দেহা এইপিনে বস্তু চাবৰ বাবে আহিলোঁ। আৰু অৱশেষত বেটি পূৰা আইচক্ৰীম খোৱাত ব্যস্ত। এয়া আইচক্ৰীম খাই আছে তাই। ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে, একদম পূৰা বেটি দেখি একদম ক'ব নোৱাৰা হৈ গৈছে। ইটো লাগে সিটো লাগে, পূৰা একদম উৎপাত লগাই আছে। খেলা বস্তু দেখিছে, কিবা কিবি লাগে উৎপাত লগাইছে। আৰু এইবোৰ দেখিছে নহয়, দেখিয়ে কিবা এটা ভাল লাগে। আমি হ'লে এতিয়ালৈকে একো কিনা নাই, গোটেই মেলাখন ঘূৰিছোঁ, কি কি ওলাইছে তাকে চাই ফুৰিছোঁ। এতিয়াও মানুহ অকণমান ভিৰ লাগিছে, যিহেতু পাছবেলা হ'বৰ হৈছে, সেইবাবে লাহে লাহে মানুহৰ ভিৰ লাগিছে। আৰু দেখিছে নহয়, মই চশমা কিনি ল'লোঁ। তাকে বেটিলেও চাই আছোঁ এযোৰ, তাইকো বোলে লাগে, কিনি দিম বুলি ভাবিছোঁ। মায়েও সৰু সুৰা কিবা কিবি এটা দুটা বস্তু লৈ আছে বাৰু মাজে মাজে। মই হ'লে অৱশ্যে ফটো ভিডিঅ' কৰাতহে পূৰা ব্যস্ত হৈ পৰিছোঁ। মাক জীয়েক দুইজনীয়ে চশমা কিনি পিন্ধি একদম শিৱৰাত্ৰি মেলাৰ মাজত ঘূৰি ফুৰিছোঁ। এইবাৰ বহুত ডাঙৰকৈ মেলা বহিছে, একদম চাই চাই ভৰি বিষাই গৈছেগৈ। কিমান ঘূৰিম আৰু আমনি লাগি গৈছে ঘূৰি পিনি। ৰ'দটো দেখিছে, একদম আবেলি হ'বৰে হ'ল, ৰ'দটো পিছে যোৱাই নাই। আৰু এইবাৰ মই ফুলি কিনো বুলি ভাবিছোঁ, সেইবাবে পিন্ধি চাই লৈছোঁ কোনযোৰে ভাল লাগে। ফুলিও বোলো দুযোৰমান কিনি লওঁ। দেখিছে নহয়, ইমান ধুনীয়া ধুনীয়া ফুলি, নিকিনাকৈ বাৰু কেনেকৈ থাকোঁ। যিহেতু মাইকী মানুহ বস্তু দেখিলেই ভাল লাগে আৰু ষ্টাইল কৰিও ভাল পাওঁ, সেইবাবে বোলো ফুলি দুযোৰমান কিনি লওঁ বুলি ভাবিলোঁ। এটা কথা আপোনালোকক এইডোখৰতে জনাই থওঁ দেই, যদি শিৱসাগৰত শিৱৰাত্ৰি মেলা চাবলৈ আহে তেন্তে এটা কথাত মনত ৰাখিব যে শিৱসাগৰত একদম বহুত মানুহৰ পাৰ্চ হেৰাইছে। পাৰ্চটোৰ লগতে কিছুমান ডকুমেণ্টছ হেৰাইছে। সেইটো কথাত কিন্তু আপোনালোকে সাৱধান থাকিব। আগতে এবাৰ চাবলৈ আহোঁতে মোৰো পাৰ্চ হেৰাইছিলে, লগতে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড এনেকুৱাবোৰ হেৰাইছিলে। পিছত অৱশ্যে মই আকৌ নতুনকৈ বনাই ল'বলগীয়া হ'ল। বহুত এনেকৈ পকেট মৰা মানুহ আহে, তাৰ বাবে আপোনালোকে পাৰ্চটোত নিজৰ ডকুমেণ্টছবোৰ নানিব। পইচা পাতি সাৱধানে ৰাখিব। তাৰ বাবে আপোনালোকে লক্ষ্য ৰাখিব আৰু যাতে নিজৰ পাৰ্চটোৰ ওপৰত। আমি বহুত সময় ঘূৰিলোঁ, সৰু সুৰা কিবা কিবি ল'লোঁ। বেটিৰ কাৰণেও নাচাৰ বাবে ফুলি, আঙুঠি এনেকুৱা খাৰু চাৰু কিবা কিবি কিনিবলগীয়া আছিল, সেইবোৰ কিনিলোঁ সৰু সুৰা বস্তু। আৰু মায়েও কিনিলে কিবা কিবি সৰু সুৰা বস্তু। বহুত সময় এনেকৈ পাৰ কৰিলোঁ মেলাৰ মাজত। এতিয়া অৱশ্যে ঘৰলৈ যাবৰ সময় হ'ল, যিহেতু সন্ধিয়া লাগিবৰ হৈছে। আৰু ইমানতে ভিডিঅ'টোৰ পৰাও বিদায় ল'ব বিচাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমানেই আজি সৰু সুৰা বস্তু কিনিলোঁ আৰু ফুলি, পাৱেল এনেকুৱা সৰু সৰু কিবা কিবি কিনিলোঁ। আজিলৈ ইমানতে ভিডিঅ'টো সামৰোঁ। বাই বাই।